ট্ৰান্সফাৰ কৰিম ৰয়েল এনফিল্ডৰ যিখিনি কালেকশ্যন দেখিছোঁ সেইখিনি কালেকশ্যনে আপোনাৰ এভেইলেবল আছে নেকি হয় ৰয়েল এনফিল্ডৰ গোটেইখিনি কালেকশ্যনেই আছে আমাৰ ইয়াত বাজাজৰ বুলিলে আপোনাৰ কালেকশ্যন গোটেইখিনি এভেইলেবল দুখন এখন থাকিব পাৰে হয় নাই বাজাজৰ আপোনাৰ সকলোখিনি আছে আমাৰ ইয়ামাহাৰ R1 আছে ইয়ামাহাৰ MT আছে মানে যিখিনি সেই আমি মানে গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন বাইকেই আমি ইয়াত ৰাখিবলৈ ব্যৱস্থা কৰোঁ হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আই হওক সকলোৰে ভালে হ'ব আৰু আজি আহিলোঁ যোৰহাটৰ টু হেণ্ড ষ্ট'ৰ ইউনিট 2 যিহেতুকে কেন্দ্ৰগুৰিত আছে আৰু ইয়াত বহুতখিনি কালেকশ্যন দেখিছোঁ আৰু বিহুৰ স্পেচিয়েল ডিছকাউণ্ট চলি আছে ভাবিছোঁ ভিডিঅ' এটা বনাই দিওঁ আৰু তেখেতসকলক মোক মাতিছিলেও আৰু বহুতখিনি কালেকশ্যন আছে আৰু খুব কম ৰানিং হোৱা বাইক আছে ইয়াত ভাবিছোঁ যে ভিডিঅ' এটা বনাই দিওঁ আপোনালোকে কমেণ্টো কৰিছিলে যে ছেকেণ্ড হেণ্ড ষ্ট'ৰত ভিডিঅ' বনাব লাগে আৰু ফাইনেলি আজি আহিলোঁ যোৰহাটৰ টু হেণ্ড ষ্ট'ৰ ইউনিট 2 আৰু ইয়াত টোটেল কালেকশ্যন 200খনৰ ওপৰত কালেকশ্যন আছে আৰু গোটেইখিনি কালেকশ্যন চাওঁচোন ব'লক আৰু ফেচিলিটি কি কি এভেইলেবল আছে গোটেইখিনি সুধিম পূৰা এণ্ডলৈকে চাই থাকিব স্কিপ নকৰাকৈ আৰু ব'লক আজি ভিডিঅ'টো আৰম্ভণিটো ফাইনেলি লগ পালোঁ যোৰহাটৰ টু হেণ্ড ষ্ট'ৰ ইউনিট 2 যিজন অনাৰ্ছ কেনেকুৱা দাদা আপোনাৰ নমস্কাৰ ভালে আছেনে আদি কৰি মানে যিখিনি উন্নত মানৰ বাইক সকলোখিনি আমাৰ উপলব্ধ কৰি ৰাখিছে আৰু স্কুটিও তেনেকৈ একেবাৰে কম চলা স্কুটি 1100 চলা 1200 চলা মানে 23 চনৰ স্কুটি 22 চনৰ স্কুটি এনেকুৱা ধৰণে ৰাখিছোঁ গতিকে গ্ৰাহকসকল আহক আহি পেলাই তেওঁলোকৰ মনৰ পচন্দৰ বাইকখন ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে বুলি আমি আশা ৰাখিছোঁ ফাইনেন্স এক্সচেঞ্জ ফেচিলিটি এভেইলেবল মনগক এই পুৰা ষ্টকটো মানে ৰয়েল এনফিল্ডৰ কালেকশ্যনে গোটেইটো ৰয়েল এনফিল্ড আছে ইয়াত ঠিক আছে এখন 18 চনৰ হয় 18 চনৰ যদিও এখন খুব ধুনীয়া একদম শ্বৰুম কণ্ডিশ্যন হৈ আছে এজন শিক্ষকৰ মটৰচাইকেল এখন শিক্ষকৰ পৰা আনিছোঁ আমি একদম ধুনীয়া সুন্দৰ কণ্ডিশ্যনত আছে ঠিক আছে এইখন বাইক আমি 125ত দিব পাৰিম 124 ট্ৰান্সফাৰ কৰি দিব আমি ট্ৰান্সফাৰ কৰিম আন্টাৰ আছে সেইখনো 22 চনৰ সেইখন আমি 170 দিব পাৰিম 170 পাই যাব এতিয়া এইখন আছে এখন 20 চনৰ এখন 20 চনৰ এখন 155ত দিব পাৰিম বুলেটৰ ৰয়েল এনফিল্ডৰ যিখিনি কালেকশ্যন আছে প্ৰায়খিনি আছে গোটেইখিনি মানে এভেইলেবল আছে সকলোখিনি আছে আমাৰ বাজাজৰ ডমিনাৰ আছে NS আছে আৰু পালচাৰ 150 125 220 মানে বাজাজৰ যিখিনি হেৰি ওলাইছে সেইখিনি সকলোখিনিয়ে আছে আমাৰ ইয়ামাহাৰ R1 আছে ইয়ামাহাৰ MT আছে মানে যিখিনি সেই আমি মানে গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন বাইকেই আমি ইয়াত ৰাখিবলৈ ব্যৱস্থা কৰিছোঁ TVSৰ আছে TVSৰ আমাৰ ইটো যিটো ইউনিট 1 তাত TVSৰ যথেষ্ট সংখ্যক আছে আৰু বাজাজ ইয়ামাহাৰ TVS ৰয়েল এনফিল্ড হ'ল সকলো এভৰিথিং আছে আৰু কেটিএমৰ কালেকশ্যনো আছে কেটিএমৰ আছে 125 আছে 250 আছে ঠিক তেনেকৈ RC আছে ঠিক আছে আৰু জাবৰ আপোনাৰ 6000 চনৰ জাবৰ আছে 2000 চনৰ জাবৰ আছে জাবৰ যথেষ্ট কালেকশ্যন এভৰিথিং নতুন বাইক যিবোৰ মানে 18 ওপৰৰ যিবোৰ বাইক অল এভৰিথিং মানে এভেইলেবল থকা মানে আছে মানে আপোনাৰ ওচৰত মানে দুখন এখন নাথাকিব পাৰে বাকী সকলো বাইকে মানে ষ্টকত ৰাখিবলৈ চেষ্টা কৰিছে তেখেতসকলে আৰু মন কৰা গোটেইখিনি কালেকশ্যনে আছে আৰু ইউনিট 1 ইউনিট 2 এখন আৰু ইউনিট 1 এখন যিটো মিঠাপুৰীত আছে তাতো মানে সকলোখিনি বাইকে এভেইলেবল আছে হয় তাৰ আপুনি শ্বৰ্টকৈ বুজাই দিব যিহেতুকে প্ৰাইচবোৰ কথা যিটো সকলোৱে তাৰমানে এখন ডিউকখনে ধৰিছোঁ এতিয়া 250 নহয় জানো এখন ডিউক 250 হয় এখন কিমান মান ওলাব ট্ৰান্সফাৰ কৰি এইখন 22 চনৰ ডিউক 250 হয় হয় এইখন আমাৰ 190 আমাৰ দাম 190 ন নেগোচিয়েবল থাকে মানে ফাইনেন্সটো হৈ যাব আপোনাৰ ফাইনেন্স হ'ব ঠিক আছে এইখন ফাইনেন্স হ'ব তাৰপৰা আৰু এখন ডিউক 250 আছে সেইখন 185ত আমি দিব পাৰিম নতুন বাইক সকলোখিনি এভেইলেবল আছে জাভা আছে ডিউক আছে MT আছে RS আছে V4 V3 ইয়ামাহাৰ TVS ৰাইডাৰ হিমালয়ান অল এভৰিথিং কালেকশ্যন এভেইলেবল আছে এখন টাইম লাগিব আপুনি কণ্টেক্ট নম্বৰ দি দিম অন দ্য স্ক্ৰীণত থাকিব যোগাযোগ কৰি ল'ব 1100 কিলোমিটাৰ ৰানিং হৈ আছে মন কৰক 1100 কিমান কিলোমিটাৰ ৰানিং হৈ আছে গাইজ ডিলাৰতে আমাৰ ইয়াত 40000 টকা কমত পাব 40000 কমত মানে 1100 চলাৰ কাৰণে 40000 কমি গ'ল কি দাদা এইবিলাক হেৰি হ'ব 75 80 এনেকুৱা ভিতৰতে হ'ব 75 80 মানে ওলাই যাব পুৰা মানে নতুনে আৰু বাইকটো খুব কম চলা 10000 23 চনৰ বাইক গতিকে মানে গ্ৰাহক আহিলে আমি ইয়াত মানে ৰেটটো নেগোচিয়েশ্যন হ'ব
কেটিএমৰ মন কৰ ডিউকৰ এইটো কি মডেল ছাৰ ডিউকৰ 250 নহয় এখন 250 আছে 250 আছে এখন দাম হ'ব 190 হয় হা এখন আৰসি একেবাৰে নতুন এখন হয় একেবাৰে নতুন ঠিক আছে এখন বেছি চলাও নাই এখন বৰকমে 1200 কিলোমিটাৰ চলিছে এখন হ'ব 195 এখন যাবা আছে একদম এখন শ্বৰুম কণ্ডিশ্যন হৈ আছে শ্বৰুম কণ্ডিশ্যন এখন যাবা বহুত ধুনীয়া কালাৰ বৰ ধুনীয়া এখন আৰু বৰ ধুনীয়া কালাৰ এইটো এখন মানে 155 এখন আমি দিব পাৰিম 155 ওলাই যাব খুব কম ৰানিং হোৱা বাইকখন একো স্পেচ নাই বাইক একদম বঢ়িয়া হৈ আছে টিকটক এইখন বুকিং হৈ গ'ল ইতিমধ্যে বুকিং হৈ গ'ল এখন এপ্ৰিলৰ 11 তাৰিখে নিবহি হয় ঠিক আছে আৰু এখন RS নহয় এখন RS ট্ৰেন্সফাৰ কৰি এখন কিমান অলপ তো BS4 ন এখন BS4 প্ৰাইচ ট্ৰেন্সফাৰ কৰি এখন মানে সব আপ টু ডেট কৰি এখন 145 বুলি হ'ব 145 ওলাই যাব ধৰি আৰু এখন যাবা এখন যাবা 21 চনৰ যাবা এখন একদম শ্বৰুম কণ্ডিশ্যন হয় এখন একেবাৰে শ্বৰুম কণ্ডিশ্যন আছে এখন 155 দিব পাৰিম 155 ট্ৰেন্সফাৰ কৰি দিব ট্ৰেন্সফাৰ কৰিব Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town, from London to Taiwan. I've been all around the globe, trying to protect your soul. We are heroes tonight. We will fly above the sky. We are heroes tonight. Yeah. We are heroes tonight. We will fly above the sky. We are heroes tonight. Feel like a dynamite, ready to explode right up in the sky. I need you to listen